আপুনি এজন খিলঞ্জী অসমীয়াক অপমান কৰিছে। জয় অসম! মাতক, ধ্ৰুৱক মাতক। মই এতিয়া বহুত কিবা কিবি কৰি দিব পাৰোঁ, লাইভৰ সন্মুখতে মই গুচিয়াই দিব পাৰোঁ। আই এম নট গোয়িং টু ডু এনিথিং অফ দেট শ্বৰ্ট। আই ৱান্ট জাষ্টিছ ফৰ মাই বয়। এৰি দিয়া ভকত নহয়, আৰু ইয়াত কোনো ধৰণৰ আন্দোলন ধৰ্ণা নহয়, এৰি দিয়া ভকত নহয়। আমাৰ ল'ৰাক এইখন গুৱাহাটীতে আপুনি অপমান কৰিছে, আৰু আপুনি আপোনাৰ ছিনিয়ৰক মিছলিড কৰিছে। আপুনি অসমীয়া হয়নে? এওঁলোকৰ মাজত আপুনি মিছকমিউনিকেশ্যন ক্ৰিয়েট কৰিছে। জালুকবাৰীৰ ল'ৰাৰ আগত সোণোৱালৰ আপুনি মিছকমিউনিকেশ্যন ক্ৰিয়েট কৰিছে। কাইলৈ কোক খালে এওঁহে খাব, আপুনিতো পলাই দিব। এতিয়া চাপ'জ you will speak only when asked to speak, unless and until you keep mum. এওঁ এতিয়া যদি আমি যদি এইমাত্ৰ এওঁক কৰোঁ, আপুনিতো পলাই পত্ৰম দিব। আজি ইয়াত, কালি আগৰতলাত, কালি কলিকতাত, এওঁ ক'ত যাব? সমাজত আজি আৰু কি ইমেজ যাব? আমাৰ নিজৰ দুটা বঙহৰ মাজত কাজিয়া সৃষ্টি কৰিছে আপুনি। মই একো কোৱা নাই। তেতিয়াহ'লে ইমান মানুহ কিয় গোট খাইছে? আমাৰ কি বেলেগ কাম নাই নেকি আজি? Security, summon the security. Who is the criminal? Anti-constitutional security. তাৰ নাম কি? চিকিউৰিটিৰ লগত ছাৰ আছিলে, সামনে আছে, এতিয়া মিছা লগাব বিচাৰিছে। CCTV ফুটেজ নে ডিলিট কৰি দিয়া হৈছে? CCTV ফুটেজৰ ইনচাৰ্জ কোন? CCTV ফুটেজ লাগে মোক। Get me the CCTV footage immediately. হৰমুজ ক'ত আছে খান্দি উলিয়া হওক, তাৰ এড্ৰেছবিলাক দিয়া হওকচোন। হৰমুজৰ ইয়াৰ এড্ৰেছ, নগঞা এড্ৰেছ, য'ত আছে এড্ৰেছ দিব লাগিব। আজি যেতিয়ালৈকে আমি ইয়াত জাষ্টিছ নাপাওঁ, অপেন জাষ্টিছ, খিলঞ্জীয়া জাষ্টিছ, উই আৰ নট গোয়িং টু লিভ দিছ টেৰিটৰী। খিলঞ্জীয়া জাষ্টিছ যেতিয়ালৈকে নাপাওঁ, উই আৰ নট গোয়িং টু লিভ দিছ টেৰিটৰী। অকণমান তোমালোকে এইফালে ছাইড কৰি দিবা, তেওঁলোকে ফুটেজ বনাওঁতে অসুবিধা পাব পাৰে। ষ্ট'ৰ প্ৰচেছ আৰু কোন কোন আছিল সেইদিনা মিটিঙত? ৰাতুল ছাৰ, মিষ্টাৰ ৰাতুল। কি নাম, পুৰা নাম কি? ক'ত ঘৰ? বক। কি নাম? নৱজ্যোতি। ক'ত ঘৰ? ঘৰ ক'ত? পাৰ্মানেণ্ট ঘৰ ক'ত? নলবাৰী। কি হৈছিল সেইদিনা এওঁৰ লগত? বাবা কোৱাচোন কি হৈছিল? এওঁ কিয় আহিছিল খেলখনত? মানে কি মানে কোনো চিকিউৰিটি চেক মেইনটেইন কৰে হেনো, তাৰপিছত ৰেজিষ্টাৰ মেইনটেইন কৰে বুলি কৈছে। সেইকাৰণে এই চিকিউৰিটিজনে এইজনক লগাই দিছে মানে ফোন কৰি। হৰমোহন আলিয়ে? হৰমুজ আলিয়ে তোমাক লগাইছে? সেইটো বঢ়াই কওক বুলি ক'লে, তেতিয়া তেওঁ কি ক'লে যে এনেকুৱা মই ঠিক আছে ৰাতিপুৱা কথা পাতিম, মই তেওঁক ৰাতিপুৱা কথা নাপাতিম, তেওঁৰ লগত ৰাতিপুৱা কথা পাতিব নেক্সট দিনা মই আহিছোঁ মাতি কথা পাতিম, কি কথা ডিছকাছ কৰিম বুলি তেওঁ অহা নাছিলে, এনেই উল্টো নাই। নেক্সট দিনা ষ্টৰৰ পৰা মোক ক'লে যে এনেকুৱা প্ৰব্লেম এটা হৈ আছে, প্ৰচেছক লৈ তুমি আহি মিটিঙত ডিছকাছখিনি ক্লিয়াৰ কৰাই দিবা। তো সেইকাৰণে কালি মিটিং হৈছে, মিটিঙত মই ক্লিয়াৰ কৰাই দিছোঁ যে এনেকুৱা কি কি প্ৰচেছ থাকে, কি কি কৰিব লাগে, কি কি কৰিব নালাগে, সেইখিনি প্ৰচেছখিনি ক্লিয়াৰ কৰাই দিছোঁ। কি প্ৰচেছ? লাষ্টত আপুনি ক'লে কি? এই কি কাৰণে ইয়াত আহিছে গম পাইছেনে? আজি আপুনি এই জেগাত কি কাৰণে উপস্থিত হৈছে গম পাইছে? ইয়াক অপমান কৰা হৈছে, অপদস্থ কৰা হৈছে, ৰাজহুৱাভাৱে অপমান কৰা হৈছে। ইয়াৰ কোনোবা চিকিউৰিটি গাৰ্ড আপোনাক কি, এওঁক কি কাৰণে অনা হৈছে ইয়াত? I am not going to invest my time in understanding your internal process. That is none of my business. আপোনালোকে কেনেকে বিজনেছ কৰে, কেনেকে দোকান চলায়, সেইটো মোৰ বেপাৰ নহয়। মোৰ কথাটো হ'ল, আমাৰ জেগাত আমাৰ ল'ৰাক অপমান কৰিছে কোন কোন দায়ী? এইজন আৰু এজন হৰমুজ আলী নে কি আলী? হৰমুজ আলীক চামন কৰা হওক। আৰু আপোনাৰ ইয়াত কি ৰোল আছে? মানে কি কালি কৈছে আজিৰ পৰা যদি কালি মানে ৰুলটো বনাইছে না, কাইলৈ পৰা যদি এক পিচ যদি শ্বৰ্ট মাৰে নহয় মোৰ গ্ল'বেল কাউণ্ট্ৰি চব উলিয়াই দিয়া হ'ব। কাইলৈ লাষ্ট ডেট বুলি
পুৰা গোটেই ষ্টাফক মানে কালি কৈছে নে আছিলে নাই কালি ডাইৰেক্ট ওলাই যাব চব উলিয়াই দিব কাইলৈ পৰা চব উলিয়াই দিম কাম নাই এনেকৈ ৰোল কৈছে মানে কি কালি যদি কাইলৈ পৰা যদি চেক কৰিব তাৰমানে গ্ল'বেল কাউণ্টিং আৰু ৰেজিষ্টাৰ মেইনটেইন চব চেক কৰিব যদি এক পিচ যদি ইমান ৰোল পাৱাৰ দেখা যায় গোটেই কালে উলিয়াই পিনে ই তাৰমানে ৰজা দেখাইছে শুনা according to relevant provisions of Employee Protection and Security Act not even the commissioner cannot fire one person from job. There is an elaborate constitutional procedure which is protected by rule of law under Keshavananda Bharati versus Union of India case, and you dare to throw them all. কারো বাপর জাগির হলেও ওলাই দিব নোৱাৰে সবকে কৈছিলেতো আপুনি একো জাল হিলাব নোৱাৰে এটা কি এইবিলাক আমি কি শুনি আছো all those big wigs sitting there let it be clear that you cannot break rule of law আমি ইয়াতে ইচ্ছা করলে মারধরও করব পারো আর মারধর করে যদি জেলতো যাও ভারতবর্ষত 55% MP MLA ক্রিমিনেল কেস আছে মই কালি এইটো চাকৰি এপ্লাই কৰিব নাহোঁ মোৰ লগত যদি ক্রিমিনেল কেসো লাগে নহয় মজাহে হ'ব ভাৰতত যিমান অপৰাধ হয় ক্রিমিনেল কেসত ডাঙৰ মানুহে হয় মই এটা মাৰধৰও কৰি দিব পাৰোঁ কিন্তু মই নকৰোঁ কাৰণ ইও অসমীয়া ইও খিলঞ্জীয়া ইও মোৰ ল'ৰা মই নিজৰ বঙহৰ মাজত ভাগ নকৰোঁ মই জানো ওপৰৰ পৰা প্ৰেছাৰ আহিছে চাকৰি ভাগমুঠিৰ কাৰণে ই কথা শুনাইছে সেইবিলাক হ'ল এইবিলাক আমাৰ নিজৰ ল'ৰাৰ কাজিয়া আমি চাম মাজত আপুনি কেলে মাত মাতিছে মাজত আপুনি কিয় মাত মাতিছে আমাৰ এওঁ নলবাৰী এওঁ জালুকবাৰী ই উজনিৰ জোৰ ল'ৰা হয় আমি নিজৰ মাজত চুলটাই ল'ম যি আছে মই সেইকাৰণে কোৱা নাই কেতিয়াবা প্ৰচেছৰ ধমকি আহিব পাৰে টাৰ্গেট থাকিব পাৰে কিবা ক'ব পাৰে চাকৰিৰ প্ৰেছাৰ চব চাকৰিতে থাকিব ফিট কোনো নাপায় ইউ হেভ টু ৱৰ্ক ইউ হেভ টু মেক ইয়'ৰ ৱৰ্ক গুড ক্লায়েণ্ট ছাৰ্ভিচ দিলে ক্লায়েণ্টে পইচা দিলে ইণ্ডাষ্ট্ৰী চলিব সকলোতে ইণ্ডাষ্ট্ৰী নচলে কষ্ট কৰিব পইচা পাব অপমান নাই গাৰ ঘাম পেলাব লাগিব তেওঁক দায়িত্ব আছে কিন্তু মাজত আপুনি এইবিলাক মিছবিহেভ কৰে কিয় অপমান কৰে কিয় হোৱাট ইজ দ্য হেল মই নাছিলোঁ মিটিঙত নাছিলোঁ তাৰ আগৰ প্ৰচেছবিলাক আগৰ প্ৰচেছটো and you will not be given a relief by merely saying sorry. The process of justice has been initiated. We are going to institute various kind of cases, criminal, civil, constitutional, human rights, corporate, labor oriented. But for now, in front of the media, you have to say sorry. You have to touch his feet. This is my touch his feet. নহ'লে আৰু বেলেগ ক'লে কিন্তু জিভা চেলেকিব লগাব ভৰি চুব লাগিব বাকী কোনে একো নকৰে আমি আপোনাক আৰু এটা কথা আমি কিন্তু এওঁক ইয়াত লগ পাব নোৱাৰোঁ কিন্তু এইটো জেগাৰ পৰা আপুনি বিদায় দিব বাকী কোনে একো নকৰে আপোনালোকে এগ্ৰী হৈছে নে এইটো চবে এগ্ৰী হৈছে তাতকৈ বেছি একো নহয় টাচ হিজ ফিট হি ইজ ইয়ৰ আৰু তুমি ব্ৰাদাৰ এল্ডাৰ ব্ৰাদাৰ বুলি ভাবি মাফ কৰি দিবা যোৱা দিয়া ঠিক আছে ভালকে ইয়াত আৰু এটা কথা আছে কোম্পানীত কাম কৰিলে কষ্ট কৰিবই লাগিব কোম্পানী গভৰ্ণমেণ্টৰ চাকৰি নহয় মাহেকৰ মূৰত ফিক্স দৰমহা আহিব মাল বেচিব লাগিব MBA মানে মাল বেচকে আও গ্ৰাহকক ছেটিছফেক্টৰিলি মাল বিক্ৰী কৰিলে গ্ৰাহকে পইচা দিব সেই পইচাৰ পৰা কোম্পানী চলে সেইকাৰণে কোম্পানীৰ ৰুল আছে কিছুমান সেই ৰুলবিলাক সকলোৱে মানক 8 ঘণ্টা জেগাত দৰকাৰ হ'লে 10 ঘণ্টা কৰি দেখা কোম্পানী হিট হ'লে তই নিজে কাম কৰিবি আমি 18-20 ঘণ্টা কাম কৰোঁ ভাগৰ নালাগে জাষ্ট 1 মিনিট সেইকাৰণে কষ্ট কৰক সকলোৱে এই ঘাম পেলাম যেতিয়া এই জেগা আমাৰ হ'ব কিন্তু তাত কোনোবাই অপমান বদনাম কৰে যদি আজি যদি এই কেছটো দি ক'লেহেঁতেন দাদা মই কাম কৰিব নোৱাৰোঁ মই লেট সময় নাহিলোহেঁতেন তই টাইমত আহিবি টাইমত কাম কৰিবি কোম্পানীক ইনচেণ্টিভ দিবি কোম্পানী তেনেকৈহে চলে গভৰ্ণমেণ্টৰ চাকৰি নহয় সেইকাৰণে কষ্ট চবেই কৰিব তাৰ মাজত কোনো জাতিক অপমান নকৰে এওঁ যি কমিউনিটি নহয় মই গালিও দিব পাৰিলোহেঁতেন আজি মোৰ লগত জোৰো আছে মই কিবা কিবি কৰি দিব পাৰিলোহেঁতেন মই জাতিক লৈ একো গালিও দিয়া নাই অপশব্দও ব্যৱহাৰ কৰা নাই কাৰণ আমি খিলঞ্জীয়া অসমীয়া সকলোকে সন্মান কৰোঁ এয়া আমাৰ মহান লক্ষ্য সেইকাৰণে আজিৰ পৰা আই উড নট লাইক টু চি হিম হিয়াৰ ইউ আৰ ডিছমিছড ফ্ৰম হেণ্ডস্পৰ্ট এতিয়া যাওক ওলাই যাওক নহ'লে মানুহ ক'ত কি কৰোঁ মই ঠিক নাই মই এটা
গোটেইখিনি যে আমাৰ অসমীয়া মানুহে হয়, ঠিক আছে, এইটো প্ৰথম কথা। সোমালেই হ'লে তাত পালেই হ'লে তলত নামি আহক নেকি, তলত নামি আহিলে ভাল। আৰু এক মিনিট, আৰু এটা কথা আছে মিছ, আৰু নলবাৰীৰ ল'ৰাজন ক'ত গ'ল? এই ধ্ৰুৱজ্যোতি। ধ্ৰুৱ মাতিছে। শুনক, তুমি আমাৰে ল'ৰা হয়, সেইকাৰণে মই তোমাক একো ইয়াত নকওঁ চবৰ আগত। কিবা ক'লে মই তোমাক ভিতৰত কওঁ, কিন্তু ই তোমাৰ ভাই হয়। অলপ তুমিও গৰম দেখাবা, নহ'লে কাম নকৰিবও পাৰে ল'ৰাই। ককাই বুলি তই শুনি ল'বি, তেতিয়াহে কোম্পানীটো চলিব, তহঁতে তেতিয়াহে বিজনেছ কৰিবি। গৰম দেখুৱাবা, কিন্তু জাতি বুলি গৰম নহয়। অলপ চলপ গৰম বেম্বু দিলে, ভুলুকা দিলেহে ল'ৰাই কাম কৰিব। আঠটাত মাতিলে ল'ৰা 10টাত আহে। আমিও ল'ৰা গোটাওতে জানো, সেইকাৰণে তোমাক মই ইয়াত একো নকওঁ। ইয়াত চব আছে আমাৰ মানুহ, অলপ মৰমকে ৰাখিবা। কালি হৈ যাব, কিন্তু ইয়াত নাথাকে। অ'কে, এবাৰ তুমিও আহা, এবাৰ তুমি ইয়াত এবাৰ ককাই বুলি তোমাক মই ভৰিত ধৰিব জানা, ককাই বুলি কৈ দিয়া, ককাই বুলি কৈ দিয়া। তথাপি ময়ো জানো কোম্পানীত প্ৰেছাৰ তোমাৰ আছে। ককাই কয়, ককাই বুলি এওঁক এৰি দিয়ে, বুজা নাই? দে, তামোল পাণ খাই আমি বন্ধুত্ব কৰিলোঁ নিজৰ মাজত, আৰু বাহিৰা সুদাই নেৰোঁ। যিয়ে হওক, প্ৰথম কথা আই থিংক হোৱাট হেপেন্স ইজ ফৰ গুড, ঠিক আছে। এওঁ আহিলে, কমিটতে আহিলে, থেংক ইউ ফৰ ডেট। আৰু মোৰ বহুত ভাল লাগিলে যে তেওঁ এটা মানে যিটো আমাৰ জাতিৰ কাৰণে কৰি আছে, বা যি এটা চলিউশ্যন দিলে, সেইটো যে এক্সেলেণ্ট। মানে মই নিজেও আশা কৰা নাই যে এনেকুৱা এটা চলিউশ্যন আহিব। আৰু মই আৰু এটা কনফেছ কৰিব বিচাৰোঁ, ময়ো অলপ মিছলিড হৈছিলোঁ। চৰি ফৰ ডেট সুনন্দ, বিকজ মোৰো এজ এ ষ্ট'ৰ মেনেজাৰ এইটো দায়িত্ব হ'ব লাগিছিল যে মই গোটেইখিনি ইনভেষ্টিগেশ্যন কৰোঁ, ৱেডাৰ শংকৰ ইজ কাৰেক্ট, হি ইজ কাৰেক্ট, XYZ ইজ কাৰেক্ট। মোৰ এইটো ভুল হ'ল কি মই মানে একফালৰ কথাটো শুনি যি হওক অলপ তাৰ লগত কিবা হ'ল ককাই ভাইৰ মাজত। চ' চৰি ফৰ ডেট সুনন্দ, ঠিক আছে। এণ্ড লাষ্টত এইটোৱে ক'ম, অল আৱাৰ ষ্টাফ, যিমান মোৰ ল'ৰা আছে, কিয় হয় 200টা মানুহ মই চলাওঁ। থেংকছ টু এভৰি ওৱান, এণ্ড অমিতাভ দাক মই থেংক ইউ ক'ম আৰু থেংক ইউ ছ' মাছ। ঠিক আছে।